নমস্কাৰ পোনপ্ৰথমে মই আপোনালোক সকলোকে মোৰ প্ৰথমটো ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছোঁ যিহেতু মই আগতে ইউটিউব জগতখনৰ লগত জড়িত নাছিলোঁ সেয়েহে ভিডিঅ'টো বনাওঁতে যথেষ্টখিনি ভুল ত্ৰুটি ৰৈ যাব পাৰে সেয়ে এই সকলোবোৰ ক্ষমা কৰি আপোনালোকে মোক আগুৱাই লৈ যাব বুলি আশা ৰাখিলোঁ আহকচোন সংস্কৃতিৰ ওপৰত মই কি অধ্যয়ন কৰিছোঁ চাওঁ মই অধ্যয়ন কৰিছোঁ মায়ামৰা সমাজৰ শৰণ পদ্ধতি মায়ামাৰা সমাজ হৈছে এক বিশেষ বৈষ্ণৱ সমাজ যাৰ মূল ভিত্তি হৈছে শ্ৰীৰাম বা ভগৱানৰ প্ৰতি সম্পূৰ্ণ আত্মসমৰ্পণ কৰা আৰু ভক্তি মায়ামাৰা সমাজ শৰণ বা শৰণাগতি পদ্ধতিত বিশেষ গুৰুত্বপূৰ্ণভাৱে পালন কৰা হয় শৰণ পদ্ধতি হৈছে গুৰুৰ দ্বাৰা ভক্তিৰ শিক্ষা লাভ আৰু ভগৱানৰ আশ্ৰয় গ্ৰহণৰ এক আধ্যাত্মিক পথ এই শৰণ পদ্ধতি সাধাৰণতে বৈষ্ণৱ শৰণাগতিৰ পৰা কিছু পৃথক কাৰণ ইয়াৰ মাজত গুৰুৱে বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে মায়ামাৰা সমাজ তথা কালসংহতিৰ শৰণ পদ্ধতি আন সংহতিবিলাকৰ সৈতে একে নহয় মায়ামাৰা সমাজৰ শৰণৰ আগদিনা ৰাতি ভকতসকলে যিসকলে শৰণ ল'ব ভকতসকলে গুৰুৰ ওচৰত নিজৰ নাম সোধাব গুৰুৱে আশীৰ্বাদ দি সকলোকে শাৰী পাতি বহিবলৈ ক'ব গুৰুৱে নামৰ তালিকাখন প্ৰস্তুত কৰিব আৰু হাতনিয়াৰে প্ৰস্তুত কৰি দিয়া একোখনকৈ থুৰীয়া তামোল পাণ তেওঁলোকৰ হাতত দিব ইয়াৰ পিছত তেওঁলোকে গুৰুৱে একেলগে থুৰীয়া তামোলখন নি ৰাম নাম উচ্চাৰণ কৰি খাবলৈ ক'ব আৰু তামোলখন নি ৰাম নাম উচ্চাৰণ কৰি সকলোৱে নামঘৰতে নিম্ন সজ্জাত উপবাসে থাকি শয়ন কৰিবলৈ দিব আৰু গুৰুৱে উপবাসে থাকি যুগত বহি আগতে প্ৰস্তুত কৰি যোৱা তালিকাখনৰ নামসমূহ পৰমেশ্বৰৰ ওচৰত অৰ্পণ কৰিব পৰমেশ্বৰৰ লগত আত্মিক সম্পৰ্ক স্থাপন কৰি একান্ত হৈ ভগৱন্তৰ সহস্ৰ নামত একোটাকৈ নাম তালিকাত থকা নামসমূহৰ লগত সংলগ্ন কৰিব আৰু সেই কাম সম্পূৰ্ণ হ'লেহে যোগ ভংগ কৰি শয়ন কৰিব পিছদিনা ৰাতিপুৱা সকলোৱে গুৰুতকৈও আগতীয়াকৈ উঠি স্নান দি কাৰ্য কৰি গুৰু শুই উঠালৈ অপেক্ষা কৰে ইয়াৰ পিছত ভকতসকলে হাতনিয়াৰ নিৰ্দেশত মূৰৰ চুলি মুণ্ডন কৰিব ইয়াৰ পিছত গুৰুৰ ওচৰত আজ্ঞা বিচাৰি সেৱা জনাব তাৰপিছত হাতনিয়াই প্ৰত্যেকৰে বাবে বান্ধি থোৱা 80 খিলা পাণ আৰু এখিলা আগলি কলা পাতেৰে মেৰিয়াই প্ৰস্তুত কৰি দিয়া ভক্তিৰ জৰিৰে মেৰিয়াই বান্ধি প্ৰত্যেকৰে হাতত তুলি দিব আৰু প্ৰত্যেকেই আগলি পাত মূৰৰ ওপৰত টোপোলাটো লৈ স্নান কৰিবলৈ ওলাই আহিব আৰু লগতে গুৰুপদত গাঁওবুঢ়াকে আদি কৰি মুখিয়ালসকলে এখনি শৰাই লৈ গায়ন বায়ন জুৰি দবা শংখ বজাই তেওঁলোকক স্নান কৰা ঘাটলৈ লৈ যাব আৰু নদীত সকলো ভকতক এককাল পানীত শাৰী পতাই বুৰ মাৰি ইংগিত স্বৰূপে গাঁওবুঢ়াই ৰাম হৰি ধ্বনি কৰিব লগতে সকলো ভকতেও কৰিব এইদৰে 3বাৰ বুৰ মৰাৰ পাছত
উঠি আহিব আৰু উঠি আহি তেওঁলোকে আন ভকতসকলে তেওঁলোকক চুৰিয়াখন ঠিক কৰি চেপি মুচি খোজকাঢ়িব পৰাকৈ ঠিক ঠাক কৰি দিয়ে। তাৰপিছত গা ধুই ঘূৰি আহোঁতে গায়ন বায়ন আৰু আয়তীসকলে ঘোষাৰে গোৱা নামেৰে গুৰুৰ ওচৰত পুনৰ আহি তেওঁলোকে দীঘল দি পেট বুকু সম্পূৰ্ণকৈ মাটিত পেলাই হাত ভৰি দীঘলকৈ গুৰুৰ ওচৰত নিৰ্দেশমতে হাতনেৰে পাণৰ টোপোলাসহ তুলি আনি গুৰুৰ ওচৰত দিব লাগে। ইয়াৰ পিছত গুৰুৱে আগদিনা যুগত বহি নাম তালিকাখনত প্ৰতিটো নামৰ বিপৰীতে ভগৱন্তৰ সহস্ৰ নামৰ একোটাকৈ নাম প্ৰতিজন ভকতকে দিয়ে আৰু সেই ভগৱন্তৰ বিশেষ নামটো তিনিবাৰকৈ আওৰাব দিয়ে। নাম দান সম্পূৰ্ণ হ'লে গুৰুৱে ভকতসকলক শৰণৰ বাকী যাৱতীয় বিধি অনুসৰি অমৃত বাক্য প্ৰদানেৰে শৰণ কাৰ্য সম্পাদন কৰিব। শৰণ কাৰ্য সম্পাদন হোৱাৰ পিছত ভকতসকলে ঈশ্বৰৰ যি একোটাকৈ নাম পালে সেইবোৰ পৰিচিত হ'বৰ বাবে 2-3 দিন মানৰ পাছত ভকতসকলে সমূহীয়াকৈ এভাগি নাম পাতি জাননী লয় আৰু এই নাম জাননী বুলিয়ে কোৱা হয়। এনেদৰে মায়মৰা সমাজৰ শৰণ পদ্ধতিৰ বিভিন্ন ৰীতি নীতিৰ মাজেৰে আগুৱাই গৈ আছে। ধন্যবাদ।